নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। আজি মই তিলৰ লাডু বনাবলৈ লৈছোঁ, তাকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। তিলৰ লাডু বনাবৰ বাবে মই এবাটি তিল পিচি লৈছোঁ। একে চাইজৰে এটা বাটিত আধা বাটি গুড় লৈছোঁ। এতিয়া এখন কেৰাহী পাতি লৈছোঁ, তাতে অকণমান পানী দি দিছোঁ যাতে গুড়খিনি লাগি নধৰে। এতিয়া তাতে গুড়খিনি দিছোঁ, দি আৰু অকণমান পানী তাতে দি দিছোঁ আৰু ভালদৰে গুড়খিনি লৰাই আছোঁ। গুড়খিনি হৈছেনে নাই সেইটো মাজে মাজে চেক কৰি থাকিব লাগিব, যাৰ বাবে মই এটা বাটিত অকণমান পানী লৈছোঁ। 5 মিনিটমানৰ পিছত গুড়খিনি হৈছেনে নাই চেক কৰিবৰ বাবে পানীখিনিত গুড়খিনি দিছোঁ। এতিয়া হোৱা নাই, যিহেতু লাগি আহিছে আঙুলিত, সেইবাবে আৰু অকণমান সময় গুড়খিনি মই গৰম কৰিছোঁ। এতিয়া পুনৰ মই চেক কৰি চাইছোঁ বাতিটোত গুড় এটোপাল পেলাই। যেতিয়া অকণমান আঠা আঠাৰ গতে হাতত লাগি আহিব তেতিয়া গুড়খিনি প্ৰায় হৈ যাব। এতিয়া গুড়খিনি মোৰ গৰম হৈ গৈছে। এতিয়া মই তাতে পিচি থোৱা তিল বাটি দি দিছোঁ। আপোনালোকে ইয়াত গোন্ধৰ বাবে ইলাচি পাউডাৰো ব্যৱহাৰ কৰিব পাৰে বা চফৰ পাউডাৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই লাডু বান্ধিবৰ বাবে অকণমান ঘি হাতত সানি লৈছোঁ, যাতে তিলৰ লাডুখিনি বান্ধোতে হাতত লাগি নধৰে। এতিয়া এটা এটাকৈ মই লাডুখিনি বান্ধিছোঁ। সিমানটো পৰিমাণৰ গুড় আৰু তিলৰ পৰা মোৰ প্ৰায় 15-20টামান লাডু হৈ গৈছে। এইখিনি লাডুখিনি বান্ধি হৈ যোৱাৰ পাছত মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই বাৰু কেনে পালে? যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল।